নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অসমৰ অংগনবাড়ী কৰ্মী সহায়িকা এক বৃহৎ মন্তব্য কৰিলে। চিটোৰ অধীনত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ মাজত অলপতে বিভাজন হৈ অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতি নামেৰে ৰাজ্যত নতুন সমিতি গঠন কৰা হৈছে। ইয়াৰ পিছতে উক্ত সন্থাৰ অধীনত বিভিন্ন ঠাইত ধাৰাবাহিকভাৱে নতুন সমিতি গঠন হোৱাৰ আৰম্ভ হৈছে। ইয়াৰে অংশ হিচাপে আজি বিভিন্ন ঠাইত প্ৰকল্পৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে চিটোৰ বিভিন্ন কাম কাজৰ অসন্তুষ্ট হৈ নতুন সমিতি গঠন কৰে। অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ উপস্থিতিত উক্ত প্ৰকল্পৰ নতুন সমিতিখন ৰাজহুৱাভাৱে ঘোষণা কৰে। নিৰ্মলা শৰ্মা পাঠকৰ সভাপতিত্বত আৰু অংগনবাড়ী কৰ্মী সুৰক্ষা সমিতিৰ অধীনত নতুন সমিতিখন গঠন কৰা হয়।